বহুদিন পাছত আহিলোঁ মই আকৌ এটা নতুন ব্লগ লৈ কিনে এইটো বিশেষ কোনো জগাৰ নহয় এইটো আমাৰ তালাপৰে লোকেল ব্লগ হয় আজি ওলাম বহুদিন পাছত ৰাতি ইমান কামত মানে ব্যস্ত থাকোঁ যে নিজৰ জগাটোকে ভালকৈ উপভোগ কৰিব নোৱাৰোঁ চ' শুনিছোঁ আমাৰ ঘৰৰ পৰা অলপ দূৰত এজন দাদাই চিনাকি দাদাই ৰেষ্টুৰেণ্ট এটা খুলিছে ফাষ্ট ফুড চেণ্টাৰ তাতে যাম এতিয়া তাৰ পৰা একো খোৱাও নাই আজিলৈকে খুলিছে হৈ গ'ল 2-3 মাহমান তো এতিয়া তাতে যাম চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব তাত গৈ কিনে কি বনায় দাদাই কেনেদৰে বনায় সকলোবোৰ আপোনালোকক দেখাম আৰু লগতে অলপ কিবা কিবি খাম চ' বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ পিন্ধি লৈছোঁ কাৰণ ইলেকশ্যনৰ সময় বজাৰ চেকিং থাকিব পাৰে কোনো ঠিকনা নাই ভাই মইতো ৰিস্ক নলওঁ সেইটো কাৰণে মাস্কটো পিন্ধি লৈছোঁ আৰু চাই থাকিব দেই এয়া সেইটো হৈছে দাদাৰ দোকান আৰু আহি পালোঁ এতিয়া দেখা গৈছেতো ইয়াৰ পৰা ইমান ভিৰ নাই চাওঁ ওচৰলৈ গৈ চাওঁ বলক এতিয়া ওচৰ পালোহি দাদাৰ দোকানত আমাৰ তালাপৰ এইটো লোকেল এটা ৰেষ্টুৰেণ্ট টপ 5 এইটো ৰেষ্টুৰেণ্টৰ নাম ফাষ্ট ফুড এণ্ড ফেমিলি ৰেষ্টুৰেণ্ট হয় এতিয়া আহিলোঁ চাওঁ ইয়াত কি খোৱা বস্তু পোৱা যায় তাৰপিছতে ইয়াত খোৱাটো আৰম্ভ কৰিম খোৱাটো অলপ পাছত কাম আগত আপোনালোক দেখা যে ইয়াত কি আছে কেনেদৰে ইয়াত সজোৱা হৈছে ইমান ডাঙৰ নহয় সৰু মৰুৱে হয় ফেমিলি ৰেষ্টুৰেণ্টৰ কাৰণে আৰু ভালে হৈছে ইয়াত আপোনাৰ অৰ্ডাৰো লোৱা হয় বুলি শুনিছোঁ কোনোবা ঘৰৰ পৰা ইয়াত অৰ্ডাৰ দিয়ে তাৰপিছত ঘৰলৈ ইয়াৰ পৰা খোৱা পঠোৱা হয় চ' তালাপৰ যিসকল লোকেল মানুহ আছে মোৰ ভিডিঅ' যিসকলে চাই আছে তেওঁলোকে ইয়াত আহি কিনে আপোনালোকে অৰ্ডাৰো দিব পাৰে আজি ইয়াতে ভিৰটো যথেষ্ট কম আছে ইলেকশ্যনৰ বতৰ বুলি সেইটো গম পাইছোঁ মানে এতিয়া দাদা এই কি পাম এতিয়া বৰ্তমান ফ্ৰাইড ৰাইচ চাওমিন ম'ম' পাব তিনিটা আৰু বেলেগ কিবা লেগ পিচ নহ'ব নেকি কি ক'লে লেগ পিচ হ'ব জানো ললিপপ হ'ব ললিপপ হ'ব ঠিক আছে দিবচোন এক প্লেট ঠিক আছে বহক 10 মিনিট পাই আৰু চাওমিন দিব ঠিক আছে কি চাও মোৰ ভেজটো দিব ঠিক আছে হাফ প্লেট দি দিব আহিলোঁ টপ 5 ৰেষ্টুৰেণ্টত ইমান মজা লাগি আছে আৰু খাই কিনে বাৰু এইটোৰ নামটো কেলৈ টপ 5 ফাষ্ট ফুড চেণ্টাৰ দিছে এইটো মই জানিম দাদাৰ পৰা আগত মই পেট পূজাটো কৰিলোঁ ঠিক আছে দিয়া ধুনীয়াকৈ বেচিন বনোৱা আছে ইয়াত আহি লওক হৈ গ'ল ধোৱা তাত ৰুমালো আছে হৈ গ'ল মোৰ খোৱা বোৱা হৈ গ'ল এতিয়া মই ভিডিঅ'লৈ সোমালোঁ যে ইয়াত দাদা কেনেদৰে কি বনায় আৰু কি আইটেম বনায় সকলোবোৰ আপোনালোকক দেখাম কেনেদৰে দাদা বনাই আছে আৰু ভিডিঅ'ত দাদাই কি মানে বস্তু ইউজ কৰে বা কেনেধৰণৰ দাদা ব্ৰেণ্ডেড বস্তু ইউজ কৰে নকৰে কি চচ ইউজ কৰে এইবোৰ সকলোবোৰ দেখাম আপোনালোকৰ তাৰ পাছত দাদাৰ লগত অলপ বহি আলোচনা কৰিম চ' আপোনালোকে চাই থাকিব বুলি আশা কৰিছোঁ মই তাৰপিছত আছে ইয়াত ধুনীয়াকৈ দাদা সজাই থৈছে যাতে বনাবলৈ সুবিধা হয় সেই গতিকে কাৰণ কি ইয়াত কেতিয়াবা আজিতো ইমান ভিৰ নাই কিন্তু কেতিয়াবা এনেকুৱা ভিৰ হৈ যায় মানে দাদা তত নোপোৱা অৱস্থা হৈ যায় এনেকুৱা ভিৰ হয় একদম ধুনীয়াকৈ ইয়াত সজাই থৈছে একদম ম'ম' আছে এইটো দুজন কাষ্টমাৰৰ বাবে এইটো ৰেডি হৈ আছে তেওঁলোকে বহি আছে বাহিৰত
বন্ধুসকল মই এতিয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ যে দাদাই কেনেদৰে দাদাই ইয়াত খোৱা বোৱা বনাই আছে। মোৰ খোৱা বোৱা আগতে হৈ গ'লে এতিয়া দাদাৰ আগত দুটা আইটেম আপোনালোকক দেখাই দিওঁ, ড্ৰাই ফ্ৰাই আৰু ললিপপ। এতিয়া দাদাই ফ্ৰাইড ৰাইচ বনাই আছে আৰু তাৰপিছত চাওমিন আছে, ম'ম' আছে। চ' আপোনালোকে চাই আছে যে দাদাই কেনেদৰে বনাই আছে। মইতো আচৰিত চাই কিনে যে আগত যিজন দাদাই মানে কেনেকুৱাই আছিলে, ইমান বেলেগ টাইপৰ আছিলে, এতিয়া কেনেকৈ ইমান ধুনীয়া খোৱা বোৱা বনোৱা শিকি গ'ল, মই সেইটো চাই কিনে আচৰিত। চ' আপোনালোকক চাই লওক আৰু সম্পূৰ্ণ এতিয়া ভিডিঅ'ৰ শেষত দাদাৰ লগত মই কথা বতৰা পাতিবলৈ অলপ যত্ন কৰিম। বন্ধুবান্ধৱীসকল, আজি আহিছিলোঁ দাদাৰ তাত, খোৱা বোৱা কৰিলোঁ, বহুত ভাল লাগিছে খাই বৈ। হৈ গ'ল 2-3 মাহমান হৈ গ'ল। তো মই আজি ফাৰ্ষ্ট আহিছোঁ ইয়াত, আহি কিনে আজি চাওমিন টেষ্ট কৰিছোঁ, ভালে লাগিছে। আৰু এতিয়া দাদাক সুধিম যে দাদা এইটোৰ নামটো টপ 5 কেলে মানে ৰাখিছে, সেই গতিকে দাদাৰ লগত অলপ কথা বতৰা পাতিম। আৰু তাৰপিছত গৈ আছোঁ। দাদা, এটা সৰু মৰু কথা যে আপুনি মানে টপ 5 কেলে ৰেষ্টুৰেণ্টৰ নাম ৰাখিছে, আপোনাৰ ফাষ্ট ফুড চেণ্টাৰৰ নাম ৰাখিছে, কিবা এটা কাৰণ আছে? কাৰণটো হ'ল মানে আমাৰ ইয়াত 5টা আইটেম পোৱা যায় বৰ্তমান, মানে পাবই, তাৰ বাহিৰেও আৰু আছে। এতিয়া মানে লকডাউনৰ কাৰণে অলপ প্ৰব্লেম হৈ গ'ল। কি কি আইটেম পোৱা যায়? 5টা আইটেম পাবই, যেনেকৈ হৈ গ'ল তোমাৰ ফ্ৰাইড ৰাইচ, ম'ম' আৰু এইফালে হৈ গ'ল চাওমিন, আৰু এইফালে ড্ৰাই ফ্ৰাই বুলি কয়। মই কাষ্টমাৰে সুধিলে ড্ৰাই ফ্ৰাই বুলি নকওঁ তাৰ। আচ্ছা,
ইহঁতে ক'ব কাবাব, তেতিয়া মই কওঁ এইটো ড্ৰাই ফ্ৰাই হয়, এইটো ড্ৰাই ফ্ৰাইও নহয়, মোৰতো আইটেমটো মোৰ মতে এইটো হয়, মোৰ আইটেম এইটো। আচ্ছা আচ্ছা, মানে বেলেগৰ দৰে মই মানে আপুনি এইটো বেলেগ টাইপে বনায়, ঠিক আছে। মানুহে লালিপপ বুলি কয়, কিন্তু লালিপপ নহয়, ডান্সাৰ হেভি নহয়, লালিপপ বুলি জনা যায়। আচ্ছা, আচলতে এইটো ডান্সাৰ হেভি বুলি কয়। লালিপপটো মই ৰাখিম, এইটো লালিপপে হয়, এইটো ড্ৰাই নহয় আৰু একেই বস্তু। মানে সেইটো কাৰণে মানে 5টা আছে মেনুত, মানে 5টা পাবই, আৰু তাৰ বাহিৰেও আইটেম থাকে, পাও ভাজি। আচ্ছা, পাও আৰু মানে আছিলে আগত দোচা আছিলে, এতিয়া কলকাতাৰ পৰা আহিছিলেতো গাড়ীঘৰ যাম, লকডাউনৰ কাৰণে নাই বুলি দোচাটো এতিয়া হেৰি নাই, আচ্ছা, ক্ল'জ কৰি থৈছে, এই আইটেমটো নাই মানে। আৰু তাৰ বাহিৰেও আছে পাও ভাজি, চলা চাট আছিলে। মানে আপোনালোকে আৰু এটা ফাষ্ট ফুড চেণ্টাৰত যি পোৱা যায়, আইটেম টপ 5, বাঢ়িব। মানে আপোনালোকে টপ 5 যিকোনো মুহূৰ্তত আহিলে মানে আপুনি 5টা আইটেম ইয়াত পাব। তো আপোনাৰ টাইমটো কৈ দিয়ক দাদা। মোৰ একচুৱেলি 10টাৰ পৰা আচ্ছা, 9টা, ৰাতি 9টালৈকে খোলা পাব। ৰাতি 9টালৈকে, 9টাৰ পৰা বন্ধ ন? ভালে লাগিছে আপোনাৰ চাওমিন বনোৱা, ভাল লাগিছে। খালি মানে দাদাৰ লগত আৰু এদিন বেলেগ টাইপৰ ইণ্টাৰভিউ আছে, কাৰণ কি দাদা আগতে এজন ডাঙৰ ছিংগাৰ আছিলে, তেওঁৰ কেছেটো 2টা-3টা আছে, হয় নে নহয় দাদা? তাৰপিছত ইয়াত দাদাৰ মানে মোবাইল দোকানো আছিলে, তো সেইবোৰ এৰি কিনে মানে দাদা কেলৈ ফাষ্ট ফুড চেণ্টাৰ খুলিছে? নিশ্চয় কিবা এটা কাৰণ আছে, কাৰণটো হ'ল, নাই বাৰু এতিয়া আপোনাৰ কাৰণটো ক'ব নালাগে, এতিয়া মই আপোনাক ডিষ্টাৰ্ব নিদিওঁ, কেতিয়াবা কাষ্টমাৰ আহি যাব। ঠিক আছে। মানে বেলেগ এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই দাদাৰ যিটো মানে বায়'গ্ৰাফিটো অলপ তুলি ধৰিম। তো সেই গতিকে আপোনালোক চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আহিব ইয়াত ফাষ্ট ফুড চেণ্টাৰত আহিব, এনজয় কৰিব। আৰু আপোনালোকৰ লোকেল জেগা হয়, তালাপৰ টেঙাগাঁও বুলি ক'ব পাৰি। ককৰাতলি ব্ৰাঞ্চ পৰে এইটো বন্ধন বেংকৰ তলত, তালাপ বন্ধন বেংকৰ তলতে আছে। আপোনালোকে আহিব আৰু খাব, এনজয় কৰিব, ফুল মস্তি কৰিব। আৰু ৰেটো তেনেকুৱা মানে হাই ফাই ৰেট নহয়। বাছ হ'ব দিয়ক তেতিয়াহ'লে, আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব, যাতে দাদাৰ অলপ মানে হৈ যায় আৰু ইয়াত, কাৰণ কি এতিয়া হ'ব দিয়ক, ধন্যবাদ।